জামুগুৰিহাটত নৃশংস হত্যাকাণ্ড সতীৰ্থই হত্যা কৰি পুখুৰীত পেলাই থৈছিল আমিৰুলক শোণিতপুৰ জিলাৰ জামুগুৰিহাটত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড জামুগুৰিহাটৰ মাজগাঁৱত সুদূৰ ধুবুৰীৰ ফকীৰগঞ্জৰ পৰা আহি ভাড়াতীয়া হিচাপে থকা আমিৰুল ইছলাম নামৰ এগৰাকী 30 বছৰীয়া টাইলছৰ মিস্ত্ৰীক সতীৰ্থ ইছপ আলীৰ লগতে আন দুজন টাইলছ মিস্ত্ৰীয়ে হত্যা কৰি পুখুৰীত পেলাই থৈছিল যোৱা 2 নৱেম্বৰতে এই হত্যাকাণ্ড সংঘটিত হয় যদিও দেওবাৰে নিশাহে জামুগুৰি আৰক্ষীৰ তদন্তত এই হত্যাকাণ্ড পোহৰলৈ আহে হত্যাকাণ্ড সংঘটিত কৰি পুখুৰীৰ মেটেকাৰ তলত আমিৰুল ইছলামৰ মৃতদেহ লুকুৱাই ৰাখি সতীৰ্থ ইছপ আলীৰ লগতে আন দুজনে আমিৰুল ইছলাম নিৰুদ্দেশ হোৱা বুলি জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল কিন্তু জামুগুৰি আৰক্ষীৰ তদন্তত এই হত্যাকাণ্ডৰ সমস্ত ঘটনা পোহৰলৈ অহাত দেওবাৰে নিশা পুখুৰীৰ পৰা আমিৰুল ইছলামৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে তেজপুৰলৈ প্ৰেৰণ কৰে আৰক্ষীৰ জেৰাত হত্যাকাৰী ইছপ আলীয়ে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে আৰক্ষীয়ে দেওবাৰে নিশাই এই হত্যাকাণ্ডৰ লগত জড়িত ইছপ আলীৰ লগতে মকৰম আলী আৰু আব্দুল মাতালিফ নামৰ আন দুজন টাইলছ মিস্ত্ৰীক আটক কৰে আৰক্ষীয়ে আটক কৰা টাইলছ মিস্ত্ৰীৰ কেইটাৰ ঘৰ ধুবুৰীৰ ফকীৰগঞ্জত হেৰি হৈছিলে মিচিং এন্ট্ৰি এটা আহিছিলে মানুহ এজন হেৰাইছে বুলি ক'লে আৰু যিজন মানুহে মিচিং কমপ্লেইনটো দিছিলে তেওঁক আমি থ্ৰলি ইণ্টাৰগেশ্যন কৰিলোঁ আমাৰ SP ছাৰৰ নেতৃত্বত আমাৰ যিখিনি ইনষ্ট্ৰাকশ্যন আহিছিলে আমি ফ'ল' কৰিছোঁ সেইখিনি তাৰপিছত এই ইণ্টাৰগেশ্যনৰ সময়ত বহুত কথা ৰিভিল হৈছে গোটেইখিনি আপোনালোকক ক'ব নোৱাৰিম আমাৰ চিনিয়ৰ অফিচাৰে ক'ব আমি এতিয়ালৈকে 3জন মানুহ আমি সোধা পোছাৰ কাৰণে আনিছোঁ তাৰে এজনে স্বীকাৰো কৰিছে আৰু তেওঁ আমাক লিড কৰিছিলে আচলতে ডেড বডিটো তেওঁ লিড কৰা মতে ৰিকভাৰ হৈছে আৰু আমাৰ এডিশ্যনেল SP হেডকোৱাৰ্টাৰ মেডাম আহিছিলে CI ছাৰো আছে তেওঁলোকে কাম কৰি আছে গতিকে মই গোটেই কথাখিনি আপোনালোক ডিছকাছ কৰিব পাৰিম তেওঁলোকে কোৱা মতে 2 তাৰিখে প্ৰথম অৱস্থাত জনাইছিলে 2 তাৰিখে মানুহজন মিচিং হৈছে বুলি পেলাই জনাইছিলেহি তেওঁলোকে 6 তাৰিখে আৰু আমি ইনভেষ্টিগেশ্যন কৰোঁতে গম পালোঁ যে মানুহজন একচুৱেলি মিচিং হোৱা নাই মানুহজন মাৰ্ডাৰ কৰা হৈছে ডেড বডি ৰিকভাৰ হৈছে যিটো ভাড়াঘৰত আছিলে একিউজ আৰু ভিক্টিম একেটা ভাড়াঘৰতে আছিলে সেই জেগাটো একচুৱেলি মাজগাঁও বুলি কয় তেওঁলোকৰ ঘৰ ধুবুৰী দুইজনৰে ঘৰ একিউজ আৰু ভিক্টিমৰ ঘৰ ধুবুৰী তেওঁলোকে ইয়াতে টাইলছৰ মিস্ত্ৰী কাম কৰে মই বাকী কথা নকওঁ আমাৰ চিনিয়ৰ অফিচাৰ আৰু নকওঁ মই বাকীখিনি বেয়া নাপাওঁ চৰি নামটো মৃত্যু হোৱা মানুহজনৰ নামটো হৈছে আমিৰুল ইছলাম তেওঁৰ ঘৰ হৈছে 148 নং গদাৰ ভিটা থানা ফকীৰগঞ্জ মই এতিয়া গোটেইখিনি নকওঁ যিজনে লিডিংটো ৰিকভাৰী কৰিছিলে ডেড বডিটো আৰু যিজনে কনফেছ কৰিছে তেখেত ইছপ আলী বাকীখিনি আমি এতিয়া নকওঁ আমাৰ চিনিয়ৰ অফিচাৰে ক'ব প্লিজ বেয়া নক'ব জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট বাদিজ লাইভ